ভিডিঅ'টোত ক্লিক কৰাৰ বাবে ধন্যবাদ। চাবলৈ আৰম্ভ কৰিছে বৰ্ণালী ভ্লগ। আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' আগবঢ়াইছোঁ। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি ভিডিঅ'টো শেষলৈকে চাব। আজি উৰুকা আয়োজন আপোনালোকৰ কেনেকুৱা চলিছে? আমাৰ ঘৰতে খানা আৰু। আপোনালোকে খানা খাইছেনে? ঘৰতে খাইছেনে বেলেগত খাইছে জনাব কমেণ্ট কৰি। আমাৰ এয়া মাছ এটা আনিলে, ডাঙৰ মাছ এটা মানুহজনে কাটি আছে। আজিনো মাছ মই কিহেৰে বনাওঁ, কেনেকৈ বনাওঁ আপোনালোকক দেখাম ৰেচিপিবোৰ। এয়া মাছ নিমখ হালধি সানি ল'লোঁ ভালকৈ। কেৰাহীখন পাতি ল'লোঁ। কেৰাহীখন গৰম হোৱাৰ পিছত এয়া তেল দি দিলোঁ। ভালকৈ তেল গৰম হোৱাৰ পিছত এয়া মাছ দি দিলোঁ। মাছ কেইপিচ অকণমান ৰঙাকৈ ভাজিলে খাই ভাল লাগে। এয়া মাছ ভাজি আছোঁ। এফালে আকৌ এখন কেৰাহী পাতি ল'লোঁ। তাতো মাছৰ আঞ্জা বনাম। তেল গৰম হোৱাৰ পিছত এয়া পাঁচফোৰণ দি দিলোঁ। লগতে হালধিও দি দিলোঁ। হালধি দিয়াৰ পিছত বিলাহীখিনি দি দিলোঁ। বিলাহীখিনি ভালকৈ গলি যোৱালৈকে ভাজিব লাগিব। বিলাহীখিনি ভালকৈ লৰাই লৈ নিমখ দি দিলোঁ। নিমখ দি দিলে সোনকালে সিজে। ভাজি হওক, আঞ্জা হওক, আগতীয়াকৈ নিমখ দি দিব লাগে। পাচলিটো ধুনীয়াকৈ সিজি যায়। এতিয়া সেয়া ঢাকি দিম ধুনীয়াকৈ। এইফালে সেয়া মাছ ভাজিয়ে আছোঁ। বিলাহী সিজিলে নাই এবাৰ দাঙি চাওঁ। ধুনীয়াকৈ বিলাহীখিনি সিজি গৈছে। ভালকৈ লৰাই দিম। এতিয়া কাটি লোৱা জাতিলাওখিনি দি দিলোঁ। জাতিলাওখিনি ভালকৈ বিলাহীৰ লগত মিলাই লৰাই ধুনীয়াকৈ ৰাখিব লাগিব অকণমান সময়। ধুনীয়াকৈ মিলাই লৈ লৰাব। গেছটো চিমত ৰাখিব। ভাজি বনাওঁতে সদায় গেছটো চিমত ৰাখিলে মানে ভাজিখিনি সোনকালে সিজি যায়। এতিয়া ঢাকি দিলোঁ। ঢাকি দিয়াৰ পিছত এফালে এয়া মাছ ভাজি হৈছে আৰু সেইখিনি তেলতে আঞ্জা বনাম। এয়া তেলতে পাঁচফোৰণ দি দিলোঁ। পাঁচফোৰণখিনি অকণমান ক'লা হোৱালৈকে ভাজিব লাগিব। এতিয়া হালধি দি দিলোঁ। এতিয়া বগা সৰিয়হ পিচি ৰাখিছিলোঁ। বগা সৰিয়হ, নহৰু, পিঁয়াজ এনেকৈ মিক্সিত পিচি ৰাখিছিলোঁ, সেয়া দি দিলোঁ। এই পেষ্টখিনি ভালকৈ অকণমান ৰঙা হোৱালৈকে ভাজিব লাগিব। আপুনি তেলত জলকীয়া এটাও দিব পাৰে। আমাৰ জ্বলা ইমান নাখায়, সেইটো কাৰণে দিয়া নাই। ভালকৈ তেলটো কাষত বিৰিঙি নোযোৱালৈকে ভাজিয়ে ৰাখিব লাগিব। এতিয়া বিলাহীখিনি দি দিলোঁ। এইফালে এয়া বিলাহী আৰু বগা সৰিয়হৰ পেষ্টখিনিৰ লগত মিলাই ধুনীয়াকৈ লৰাই দিলোঁ। লৰাই ঢাকি দিলোঁ। এইফালে এয়া জাতিলাও, বিলাহী ধুনীয়াকৈ সিজি গৈছে, অকণমান বাকী আছে। এইফালে বিলাহীখিনি গলিছে নাই চাই লওঁ। নিমখ দি দিলোঁ। সোৱাদ অনুযায়ী নিমখ দিব।
অকণমান লাগে, বিলাহী গলা নাই। ভালকৈ বিলাহীখিনি গলি ল'লেহে ভাল লাগে। বিলাহীটো নাইকিয়া হ'ব লাগে তাৰ লগত, তেতিয়া বেছি ভাল লাগে। ভালকৈ বিলাহীখিনি লৰাই ভাজি ল'ব। এয়া মই ভাজি আছোঁ ধুনীয়াকৈ। দেখাত খাওঁ খাওঁ লাগিছেনে বাৰু জনাব। খাবলৈ কিন্তু বহুত সোৱাদ হৈছিল। এনেকৈ এদিন বনাই খাই চাবচোন। এইফালে এয়া জাতিলাও সিজিছে। এতিয়া তাত পানী দি দিম, গৰম পানী। মাছৰ আঞ্জা হওক, মাংস আঞ্জা হওক, যিকোনো আঞ্জাত গৰম পানী ব্যৱহাৰ কৰিলে বেছি ভাল লাগে খাই। এয়া গৰম পানী দি দিলোঁ, লগতে অকণমান উতলাৰ কাৰণে মাছ দি দিলোঁ। এতিয়া ধুনীয়াকৈ ঢাকি দিলোঁ, ভালকৈ উতলক। এফালে এয়া বগা সৰিয়হ মাছ দিয়া, এয়া বিলাহী ধুনীয়াকৈ গলি গ'ল। দেখিছে আপোনালোকে ইমান ধুনীয়াকৈ বিলাহী নাইকিয়া হৈ গ'ল। যিমানে অকণমান দেৰিলৈকে ভাজিব, সিমানেই সোৱাদ হয় খাবলৈ। এতিয়া ধুনীয়াকৈ আলু কাটি ৰাখিছোঁ, আলুখিনি দি দিম। এয়া আলু দি দিলোঁ। আলু সিজালৈকে ভালকৈ লৰাই থাকিব লাগিব। এয়া ধুনীয়াকৈ লৰাই আছোঁ ধুনীয়াকৈ। এতিয়া ঢাকি দিম। এফালে এয়া আঞ্জা হ'লগৈ। ধনিয়া অকণমান কাটি ৰাখিছিলোঁ, সেয়াও দি দিলোঁ। আমাৰ মাছৰ আঞ্জা ৰেডি। এফালে এয়া আলু সিজিলে। এতিয়া গৰম পানী দি দিলোঁ। পানী দিয়াৰ পিছত এতিয়া উতলিলে মাছ দি দিম। এতিয়া আৰু অকণমান পানী দি দিছোঁ। এতিয়া ধুনীয়াকৈ উতলিলে দেখিছে। এতিয়া মাছ দি দিলোঁ। এয়া ইমান ধুনীয়াকৈ উতলি আছে, এতিয়া ঢাকি দিলোঁ। আমাৰ বগা সৰিয়হ দিয়া মাছৰ আঞ্জা ধুনীয়াকৈ হৈছে। আলুও ধুনীয়াকৈ সিজিলে। এতিয়া কাটি লোৱা ধনিয়া দি দিম। এয়া ধনিয়া দি দিলোঁ। কালাৰটো কিমান ধুনীয়া হৈছে দেখিছেনে? এবাৰ ট্ৰাই কৰি চাব। ৰেচিপিটো বহুত ধুনীয়া হয় খাবলৈ। এয়া বগা সৰিয়হ দিয়া মাছৰ আঞ্জা ৰেডি। লগতে মাছৰ কণী আছে, সেয়া ভাজিম। ভিডিঅ'টো দেখুওৱা নহ'ল মাছৰ কণী ভজা। যদি মাছৰ কণী ভজা ভিডিঅ' লাগে মোক কমেণ্ট কৰিব। এয়া মাছৰ কণী ভজা হৈ গ'ল। এফালে ইয়াক আকৌ কেৰাহী পাতি ল'লোঁ। তাত তেল গৰম হোৱাৰ পিছত এয়া পিঁয়াজ নহৰু দি দিলোঁ। নহৰু থেতেলিয়াই লৈছিলোঁ, এয়া দি দিলোঁ। তেলতে হালধি দি দিলোঁ। ভালকৈ পিঁয়াজখিনি ৰঙা হোৱালৈকে ভাজিব লাগিব। এতিয়া বন্ধাকবি ভাজিম। বন্ধাকবিখিনি দি দিলোঁ এতিয়া। ধুনীয়াকৈ নিমখ হালধি মিলাই দিলোঁ। ভাজি লৰাই আছোঁ ধুনীয়াকৈ। গেছটো চিমত ৰাখিব। ভাজি এনেকৈ লৰাই থাকিলে বহুত ধুনীয়া লাগে খাই। এতিয়া ধুনীয়াকৈ ঢাকি দিম। এয়া আমাৰ ভাজি ধুনীয়াকৈ সিজি গ'ল। আজি আমাৰ খানাৰ আয়োজন ইমানেই। লগতে মাংসও আছিলে, খাচী মাংস ভিডিঅ' কৰা নহ'ল।
ভিডিঅ'টো চাই যদি মোৰ ভাল লাগিছে তেতিয়া ছাবস্ক্ৰাইবটো কৰি দিব, লগতে বেল আইকনটো টিপি দিব। মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে সোনকালে ন'টিফিকেশ্যন পাই যাব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ।